আপুনি চুপ বুলি ক'লেও মই কিন্তু চুপ হৈ নাথাকো। আজি 5 বছৰে আপোনাৰ ছোৱালীজনী মোৰ ল'ৰাৰ লগত বিয়া দিম বুলি কিয় কথা দি থৈছিল? বেপাৰী মানুহ মই ব্যৱসায়ৰ স্বাৰ্থত সকলো কৰিব পাৰোঁ। প্ৰয়োজন হ'লে আৰু ময়ো ৰজত অধিকাৰী, ড্ৰাগছ ইন্সপেক্টৰ, ৰজত অধিকাৰী, সঁচাইখানাৰ পৰা দিছপুৰ পোৱা মানুহ মই। ইমান সহজতে ময়ো কিন্তু আপোনাক এৰি নিদিম। কি কৰিব মোক? আৰে খুলি খুলি খাওঁ। অধিকাৰী কেঁকুৰাৰ পোৱালীয়ে মাকৰ দেহাটো খুলি খুলি খোৱাৰ দৰে খুলি খুলি খাওঁ। অধিকাৰী আগতে নিজকে বচোৱাৰ চেষ্টা কৰক। ৰূপ দেখা নাই মোৰ, সময়ত শান্ত আৰু সময়ত আনাখন্দ। Get out! I say get out! ইংৰাজী ব্যৱহাৰ কিন্তু আপোনাতকৈ ময়ো ভালদৰে জানো। টকা দি চাৰ্টিফিকেট কিনিলো আপুনি এজন ডাক্তৰ ৰূপী নিচৰিব নিচৰিব। আপোনাৰ দৰে ভণ্ড পাপীৰ মুখত মোৰ নাম উচ্চাৰণ নকৰিব। আৰে মুক্তিয়ে নাপাম মই। এই ভদ্ৰলোকক গতিয়াই গতিয়াই বাহিৰ কৰি দে। চকুৰ সন্মুখত থকাৰ সাহস নহল। আৰে মোক গতিয়াই বাহিৰ কৰিব নালাগে, মই নিজে নিজে বাহিৰ হৈ যাওঁ। নুবুজিলো get out! এই ঘটনাটো কি? দুৰ্ঘটনা! চাপৰ চুটি মানুহ ইমান খং থাকে নে? কি ইমানকে ভাবি আছে? এই কিবা বুজি পালি? পালো। বিয়া ফাইনেল হৈ গ'ল। কাৰ লগত? পুলিচৰ লগত। সেইকাৰণেতো মোৰ একচুৱেলি পকি মৰিছে। এইবিলাকত মই মাথা মাৰিবলৈ নাই দেই। নিজৰখনকে ঠিক কৰিব পৰা নাই। হয়নে ৰাজা? আহি গ'ল বাবাৰ কাবি যে কাম আহি গ'ল। কিনো মুখৰ ভিতৰতে গুণগুণাই আছ? মোকো কোৱা না। নহয় ৰোমা, কল্পনা কৰিছো। গুণগুণাইছো। কি যে ক? কল্পনা কৰিছ? কিনো ইমান কল্পনা কৰিছ? মোকো কোৱা না। শুনিবলৈ বৰ মন গৈছে ৰাজা। ৰোমা, তই সঁচাকে শুনিবিতো? তোক কেতিয়াবা মিছা কওঁ নেকি? চম্পা তোৰে বগা বগা গাল, তাৰ মাজতে লুকাই আছে মস্তি ভৰা ছাল। নৰম নৰম দেহা তোৰ গৰম গৰম গাল, নীলা নীলা চকু হালত কিনো মায়াৰ জাল। দেখি লাগি যায় ভাল, মই হলো বেহাল। তোৰ মৰমতে মোৰ কলি যাদু পাল। চম্পা চম্পা তোৰে নৰম নৰম গাল, তাৰ মাজতে লুকাই আছে কিনো মায়াৰ জাল। ৰাজা বছ আছেনে? আছে, কিন্তু মুড অফ। মোৰো মুড অফ। যাচোন ধুনীয়াকৈ একাপ গাখীৰ চাহ বনাই ল। পিছফালে কিবা এটা আছে। চাহ ফুল থাকিব। চাহ এই গাখীৰ চাহ একাপ ফটাই যে মোক বনাবলৈ কয়, এই কি ক'ব নোৱাৰে? মা, আমি ছাৰৰ কাৰণে ধুনীয়াকৈ টিপটপকৈ গাখীৰ চাহ একাপ বনাম। মই নাযাওঁ। মেনেজাৰ বাবুৰ লগত অলপ মোৰ প্ৰাইভেট কথা আছে। ছাৰৰ লগততো কি ইমান প্ৰাইভেট কথা আছে? সদায় কিবা এটা বস্তু দি থাকেতো। এইখন ঘৰত থাকি থাকি তই বেছ চালাক হৈ গৈছ ন? মেনেজাৰ বাবু যে কি যে কয়। বাৰু কি ক'ম বুলি কৈছিলে কচোন? নাই এনেই ইয়াৰ লগত চাহ বনাবলৈ গ'লে মোক শান্তি নিদিয়ে। হয় নেকি? হেপী বাৰ্থডে টু ইউ। মেনেজাৰ বাবু বাৰু মোৰ ওচৰলৈ আছে। মোৰ কোৱাৰ্টাৰ তোমাৰ লেতেৰা হৈ আছে। এদিন তোক লৈ যাম চাফা কৰিবলৈ। মেনেজাৰ বাবু আপুনি মোৰ হাতত ধৰিলে, ইমান সৰুমানে হাতত ধৰিলে আপুনি। বেয়া পাইছো নেকি হাতত ধৰা বাবু? কি যে কয়, কিয় বেয়া পাম? ৰান্ধালি পখিলি চুই চালো, বেয়া লগা নাই।
সময়ত দেখা যাব। আহা আহা নিৰ্মল আহা আৰে আহা না সোমাই আপুনি ইয়াতে আছে ছাৰক লগ কৰিব আহিছে। আচ্ছা তেখেত এখেত মোৰ হ'ব লগা হাজবেণ্ড ভালে হ'ল দিয়া, ভালে হ'ল। ইমান দিনে ছাৰৰ মুখত নামটোহে শুনি আছিলো, আজি লগ পোৱাৰ সৌভাগ্য হ'ল। তেখেত মই তোমাক চিনাকি কৰি দিয়াই নাই ক'তো? এখেত হৈছে ব্ৰহ্মচাৰী নাৰ্ছিং হোমৰ মেনেজাৰ অতুলানন্দ বৰকটকী পাহাৰ সোমা নমস্কাৰ, নমস্কাৰ। চিনাকি ভাল লাগিল। বাবৰে তোমাৰ গাৰ্জেন। চাহ আনিলো একাপ মানুহ হ'ল 3জন। কাক দিম বাৰু এতিয়া? কাৰ কাৰণে আনিছিলা ৰুমাৰ কাৰণে বাবু যে কয় আৰু ছাৰৰ কাৰণে। চাহ লওক। মই ইহঁত দুয়োটাকে জোকাই দিলো যে গম পাইছো। আচ্ছা তোমালোক দুয়োজনে কথা পাতা মই গৈ একে পাকত কথা অ'কে। লগতে তোমাৰ কাৰণে গৰম চাহ ছোৱালীজনী বৰ ভাল, মৰমীয়া। মোৰ বহুত সৰুৰে পৰা এইখন ঘৰৰ লগত সম্পৰ্ক। ভেৰি গুড। পিছে নাৰ্ছিং হোম চলাবলৈ দুই এজন বিশ্বাসী মানুহ আপুনিও কিন্তু ল'ব লাগিব নাৰ্ছিং হোমৰ দায়িত্ব। বাই দ্য ৱে, আপুনি পুলিচত চাকৰি নকৰে জানো? হয়, কলাপানী থানাত। ভালে হ'ব দিয়ক। কিয়? কেতিয়াবা গোটেই থানাখনকে উঠাই আনি ইয়াত পাতি লওঁ। অতুল, তুমি মোৰ চেম্বাৰলৈকে যোৱা, তাতে কথা পাতিম। নতুন আলহী এজন আহিল নহয়। আলহী বুলিনো কিয় কৈছে ছাৰ? ঘৰৰ মানুহ বুলিয়ে কওঁ। আপুনি কওক দেই। কৰিলো। হ'ব, একো নাই। ছোৱালীজনীৰ সুখৰ কাৰণে মই বহুত কিবা কিবি কৰিছো। হয়, মাত্ৰ মোক চম্ভালা মানুহ এজন প্ৰয়োজন। মই মানে আচলতে না 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 মাজনী মোক সকলো কৈছে তুমি আৰু নতুনকৈ মোক একো ক'ব নালাগে। ৰাত আদিত্যৰে বিয়া পাতিম তোমালোক দুইজন। থেংক ইউ। হয়। হেল্ল' কি অক্সিজেন পোৱা নাই? ঠিক আছে মই গৈ আছো। শুনিলা, হস্পিটেলৰ পৰা ফোন আহিলে নহয় হয়। তোমাৰ লগত শান্তিৰে কথা এষাৰ পাতিব একো নাই, নোৱাৰে। আচ্ছা তুমি বহা, মই আহি আছো। ঠিক আছে। হেৰি নহয় দুপৰীয়াৰ ভাত সাজ কিন্তু একেলগে খাম। নিশ্চয়। সঁচাকৈ এই ডাক্তৰ কিন্তু ভগৱান। জন্ম মৃত্যু যেন সকলো তেওঁলোকৰ হাততে আছে। কি ডেকা ল'ৰা অকলে অকলে কি ভাবি আছা ইমানকৈ তেনেকুৱা একো নহয়। ভাবিছো তুমি ইয়াত বহুত লাকি আৰু তোমাৰ দৰে হ'ব হ'ব বাকী কেনে নকলে হ'ব চালো সকল চাহি খবৰ আৰু কিবা খাবলৈ মন আছে আছেতো। এতিয়া নহয় কিয়? বিয়াৰ পিছত